নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই দুবিধ খেতি পাতিব লৈছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আহক তেতিয়াহ'লে আৰু পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এয়া মই লৈ লৈছোঁ হালধিখিনি গজালি ওলাইছে। আমাৰ এয়া যোৱা বছৰৰ হালধি হয়। আৰু এয়া লৈছোঁ আদা। মাটিখিনি ট্ৰেক্টৰেৰে হাল মাৰি লোৱা গৈছে। দেখিছেনে মুৰ্গীৰ পোৱালিকেইটাই কি ধুনীয়াকৈ খেলি আছে। এতিয়া মই ৰুবলৈ আহিলোঁ। প্ৰথমতে মই হালধিখিনি ৰুই ল'ম। আপোনালোক কোনে কোনে জানে কমেণ্টত জনাবচোন যে পৃথিৱীৰ ভিতৰত ভাৰততে 78% হালধি খেতি হয়। কিমান ভাল খবৰ হয়নে? হালধি খেতি সকলো ধৰণৰ মাটিতে কৰা যায়, যদিও ওখ বালিচহীয়া সাৰুৱা মাটি হালধি খেতিৰ কাৰণে বেছি ভাল হয়। হালধি আমি কিটচেনত ব্যৱহাৰ কৰোঁ, লগতে ইয়াৰ বহুতো ঔষধি গুণো আছে। আৰু আমি প্ৰসাধন সামগ্ৰী হিচাপেও হালধিক ব্যৱহাৰ কৰিব পাৰোঁ। হালধি স্কিনৰ কাৰণেও বহুত ভাল হয়। এই হালধি খেতিটো পতাৰ পাছত কেইদিনমান পানী ছটিয়াই দি থাকিব লাগে, যাতে মাটিটো জীপাল হৈ থাকে। কিন্তু এইটো মন কৰিব লাগে, হালধিৰ গুৰিত যাতে পানী জমা নহয়। কাৰণ পানী হোৱা জেগাত হালধি খেতি ভাল নহয়। বেছি পানী হ'লে হালধি মৰিয়ে যায়। এয়া অকণমান হালধি মোৰ ৰুবলৈ থাকি গ'ল। এতিয়া আহিছোঁ আদা ৰুবলৈ। আদা খেতি ভাৰতৰ সকলো ৰাজ্যতে কৰা হয়, কিন্তু অসমৰ জলবায়ু আদা খেতিৰ কাৰণে উপযুক্ত হয়। আদা খেতিৰ কাৰণে বালিচহীয়া ওখ পানী জমা নোহোৱা মাটি নিৰ্বাচন কৰিব পাৰিলে ভাল হয়। আদাত কেলচিয়াম, ফছফৰাছ আৰু আইৰণ প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে আমি আদা খাব লাগে। আদা আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী হয়। আপোনালোক সকলোৱেতো দেখিলে মই আদা হালধিৰ খেতি কেনেকৈ পাতিলোঁ। বহুতে সহজ হয়, কিন্তু মাজে মাজে ঘাঁহ বনবোৰ চিকুণাই থাকিব লাগে। আৰু ঘাঁহ বনবোৰ চিকুণাই থাকিলে অকণমান মাটিও উঠাই দিব লাগে, যাতে আদা বা হালধিৰ গুৰিত পানী জমা নহয়। এনেদৰে মই আদা আৰু হালধিৰ খেতিখিনি পাতি ল'ম। মই এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ আদা হালধিৰ খেতি। ভাল লাগে এইবোৰ কাম কৰি। মাটিখিনি হাল মৰা আগতে আমি ইয়াত গোবৰ দি দিছিলোঁ। আমাৰ ঘৰত কৰা খেতিখিনিত গোবৰ সাৰ আৰু পচন সাৰেই ব্যৱহাৰ কৰোঁ। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। এয়া মোৰ প্ৰায় খেতি পতা হৈ গ'ল। এতিয়া মাজে মাজে লালন পালন কৰি থাকিলে হৈ যাব। আদাও অকণমান ৰুবলৈ থাকি গ'ল। এতিয়া ৰৈ যোৱা আদা হালধিখিনি এইফালতো ৰোৱা হৈ গ'ল। সেয়েহে সৌফালে যে দেখিছে, সৌফালে অকণমানি জেগা আছে, তাত ৰুই দিম। খেতি পতা হৈ গ'ল। মানে আদাখিনি মায়ে আগতে কৰিলে, সিদিনাখন আবেলি জীয়ানক মই শুৱাই থাকোঁতে মায়ে কৰিলে। মই কৈ থৈছিলোঁ যে ময়ো অকণমান কৰিম, সেয়েহে অকণমান মোৰ কাৰণে এৰিছিলে। সেইখিনি মই আজি কৰিলোঁ। আচলতে আমাৰ বহুত বেছি দেৰিয়ে হৈ গ'ল। আদা খেতি কৰাৰ উপযুক্ত সময় মাৰ্চ আৰু এপ্ৰিল মাহত হয়, আৰু হালধিৰ এপ্ৰিল মাহত হয়, কিন্তু আমাৰ মে'ৰ লাষ্টে পালে। আমাৰ মানে সেইখিনি জেগাত
আলুৰ খেতি আছিলে, আলু পাততেও দেৰি হৈছিলে কাৰণে উঠাওঁতে দেৰি হ'ল আৰু সেইখিনি জেগাত মাটি পেলাব লগা আছিলে, বৰষুণ বহুত দি থকাৰ কাৰণে মাটি পেলাওঁতে দেৰি হ'ল। সেইকাৰণে মানে বহুত কিবা কিবি মিলি খেতিখিনি পাততে বহুত বেছি দেৰি হৈ গ'ল। কিন্তু লালন পালন অকণ ভালকৈ কৰিলে ভাল হ'ব চাগে। আদা আমাৰ কিনো, কিন্তু হালধি আমাৰ 2-3 বছৰৰ পৰা কিনিব লগা হোৱা নাই। মানে যোৱা বছৰৰ আগৰবাৰৰ হালধিয়ে আমি এতিয়ালৈকে খাই আছোঁ। যোৱা বছৰৰ হালধিখিনি পিছা হোৱাই নাই। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। লগতে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলত আজি নতুন হয়, ফাৰ্ষ্ট টাইম ভিডিঅ' চাইছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই যায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।